बागानफारा बियाबनि दाब दाब जायगायाव जौगाथायनि खामानि मावनो 16 कोटी रांनि अन्थाइखाम्फा बेखेवदों। बागानफारा बियाबनि दाब दाब जायगायाव जौगाथायनि खामानि मावनो सानसेनि गेजेरावनो 16 कोटी रांनि अन्थाइखाम्फा बेखेवदों। बीटीसीनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे बीटीसी आयेन आफादनि बुंथिगिरि खाथिराम बर'आ नुजाथि हैनायाव अन्थाइखाम्फाखौ बेखेवनाय जायो। पुब बनगावनिफ्राय आंगारद'आ थांनाय लामाखौ पाक्का खालामनाय, सुबानकाटा इन्दु भुटान मागो मेला जाग्रा थावनियाव कमिउनिटि हल लुनाय, बाथौ मन्दिर, ब्रह्म सिबिसालि, बड'लेण्ड नलेज सेन्टार बायदि बायदि लुफुंनो थाखाय बागानफारा बियाबनि बेन्दोंआव जौगाथायनि खामानिनि अन्थाइखाम्फा गायसननाय जायो। बेनि अनगायैबो बिटिआर हालामाव जौगाथायनि खामानि मावनो लानाय बिथांखिफोरखौ फारियै फोरमायथियो बीटीसीनि आयेन आफादनि बुंथिगिरि खाथिराम बर'आ। এতিয়া আমাৰ তাত বহুতখিনি কোটি টকাৰ কাম হ'বলৈ গৈ আছে। বিশেষকৈ আমাৰ গুডউইল মিছনতে 500 কোটি টকাৰ কাম আমাৰ নিৰ্বাচনৰ আগতে চবৰো আধাৰশিলা হৈ যাব, কাম আৰম্ভ হৈ যাব 500 কোটি টকাৰ। বিটিআৰ চৰকাৰৰ যোৱা বছৰৰ যিখিনি স্কিম আছিলে চব আমাৰ দিয়া হৈছে। প্ৰায় 600 কোটি টকাৰ বিভিন্ন আঁচনি আমাৰ আধাৰশিলা হৈ গ'ল, কাম আৰম্ভ হৈ যাব। গতিকে আজি এইখিনি সময়ত নিৰ্বাচনৰ আগত আমাৰ 800 কোটি টকা অসম চৰকাৰে আমাক আৰু এডিশ্যনেল 500 কোটি টকা দিয়া, ইয়াতে 1300 কোটি টকা আৰু লগতে আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ 200 কোটি টকা, 1500 কোটি টকাৰ বিভিন্ন কাম কাজ আমাৰ ইয়াত চলি আছে। আৰু অসম মালা বাদে ইয়াত বহুত ডাঙৰ ডাঙৰ মাথৰি হৈছে, এইখিনি বাদে চব মিলি পেলাই এতিয়া বিটিআৰ অঞ্চলত কমেও 400 পৰা 500 কোটি 3000 মান কোটি টকাৰ কাম আমাৰ তাত চলি আছে। ৰণকৌশল আৰু বেলেগ লাগে বুলি মই ভাবা নাই। ৰাইজে আমাৰ লগত আছে। যিবিলাক কাম BPF-এ কৰা নাছিলে আমি কৰিছোঁ। শান্তি প্ৰতিষ্ঠা হ'ল, চবে নিৰাপত্তা পালে, সমাজ বিভাজন কৰা ৰাজনীতিটো আমি ইয়াৰ পৰা আউট কৰি দিলোঁ, মদ ভাং যোৱা মাৰামাৰি দাদাগিৰিবিলাক আউট কৰি দিলোঁ। গতিকে সমাজখন বহুত ভাল হৈ উঠিছে। সেইটোৱে ৰাজনীতি আৰু ইয়াতকৈ আৰু বেলেগ ৰাজনীতি কাকবা লাগে যদি মই নাজানো। আপুনি এইমাত্ৰ ক'লে পাবৰ পাৰচিত্ৰ কৰিছে, মানে 3000 কোটি টকাৰ মানুহৰ ওপৰত ঋণ থৈ গৈছিলে আগৰ চৰকাৰে, যিটো কাম কাজ কৰা নাছিলে। এইটোতো মহা ডাঙৰ পাপ না। এইটোতো আমিহে এতিয়া সমাধান কৰি আছোঁ এই কামবিলাক। আৰু বহুত জেগাত আধাৰশিলা স্থাপন কৰি সাৱধান কৰি থৈ গ'ল, একো কাম নকৰিলে, দলংটো আধা কৰি থৈ গ'ল, তাত কোনোবা পৰি মানুহ মৰিব লগা হৈছে। এইবিলাকতো পাপেই হয় না। ৰাস্তাবিলাক আধা কৰি থৈ গৈছে। চ' এইবিলাক এতিয়া লাহে লাহেকৈ আমি ঠিক কৰি আছোঁ। মানুহে ঘৰ পাব লাগে। 2010 চনৰ পৰাই ঘৰবিলাক আধৰুৱা কৰি পেলাই থৈ দিছিলে। এইবিলাক আমি কৰিছোঁ। এইবিলাক পাপ হয়নে নহয়? চ' এই পাপবিলাক ধুই পেলাই এতিয়া ঠিক কৰিছোঁ আমি। আপুনি এটা কথা কৈছে, বাঘ এতিয়া নাই, কোন আহিছে এতিয়া? চাওক, এতিয়া আমাৰ তাত বহুতখিনি কোটি টকাৰ কাম হ'বলৈ গৈ আছে। বিশেষকৈ আমাৰ গুডউইল মিছনতে 500 কোটি টকাৰ কাম আমাৰ নিৰ্বাচনৰ আগতে চবৰো আধাৰশিলা হৈ যাব, কাম আৰম্ভ হৈ যাব 500 কোটি টকাৰ। বিটিআৰ চৰকাৰৰ যোৱা বছৰৰ যিখিনি স্কিম আছিলে চব আমাৰ দিয়া হৈছে। প্ৰায় 600 কোটি টকাৰ বিভিন্ন আঁচনি আমাৰ আধাৰশিলা হৈ গ'ল, কাম আৰম্ভ হৈ যাব। গতিকে আজি এইখিনি সময়ত নিৰ্বাচনৰ আগত আমাৰ 800 কোটি টকা অসম চৰকাৰে আমাক আৰু এডিশ্যনেল 500 কোটি টকা দিয়া, ইয়াতে 1300 কোটি টকা আৰু লগতে আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ 200 কোটি টকা, 1500 কোটি টকাৰ বিভিন্ন কাম কাজ আমাৰ ইয়াত চলি আছে। আৰু অসম মালা বাদে ইয়াত বহুত ডাঙৰ ডাঙৰ মাথৰি হৈছে, এইখিনি বাদে চব মিলি পেলাই এতিয়া বিটিআৰ অঞ্চলত কমেও 400 পৰা 500 কোটি 3000 মান কোটি টকাৰ কাম আমাৰ তাত চলি আছে। ৰণকৌশল আৰু বেলেগ লাগে বুলি মই ভাবা নাই। ৰাইজে আমাৰ লগত আছে। যিবিলাক কাম BPF-এ কৰা নাছিলে আমি কৰিছোঁ। শান্তি প্ৰতিষ্ঠা হ'ল, চবে নিৰাপত্তা পালে, সমাজ বিভাজন কৰা ৰাজনীতিটো আমি ইয়াৰ পৰা আউট কৰি দিলোঁ, মদ ভাং যোৱা মাৰামাৰি দাদাগিৰিবিলাক আউট কৰি দিলোঁ। গতিকে সমাজখন বহুত ভাল হৈ উঠিছে। সেইটোৱে ৰাজনীতি আৰু ইয়াতকৈ আৰু বেলেগ ৰাজনীতি কাকবা লাগে যদি মই নাজানো। আপুনি এইমাত্ৰ ক'লে পাবৰ পাৰচিত্ৰ কৰিছে, মানে 3000 কোটি টকাৰ মানুহৰ ওপৰত ঋণ থৈ গৈছিলে আগৰ চৰকাৰে, যিটো কাম কাজ কৰা নাছিলে। এইটোতো মহা ডাঙৰ পাপ না। এইটোতো আমিহে এতিয়া সমাধান কৰি আছোঁ এই কামবিলাক। আৰু বহুত জেগাত আধাৰশিলা স্থাপন কৰি সাৱধান কৰি থৈ গ'ল, একো কাম নকৰিলে, দলংটো আধা কৰি থৈ গ'ল,
তাত কোনোবা মানে পৰি মানুহ মৰিব লগা হৈছে এইবিলাকতো পাবেই হয় না ৰাস্তাবিলাক আধা কৰি থৈ গৈছে চ' এইবিলাক এতিয়া লাহে লাহেকৈ আমি ঠিক কৰি আছোঁ মানুহে ঘৰ পাব লাগে 2010 চনৰ পৰাই ঘৰবিলাক আধৰুৱা কৰি পেলাই থৈ দিছিলে এইবিলাক আমি কৰিছোঁ এইবিলাক পাপ হয়নে নহয় চ' এই পাপবিলাক ধুই পেলাই এতিয়া ঠিক কৰিছোঁ আমি ছাৰ আপুনি এটা কথা কৈছে বাঘ এতিয়া নাই কোন আহিছে এতিয়া চাওক মেলা বহুত বছৰৰ পৰা হৈ আছে এই মাঘ মেলা যিটো আছে ইয়াৰ আজি ইয়াত ৰভা ঘৰৰ কথা কৈ আছিলে মই যোৱা বছৰ ঘোষণা কৰিছিলোঁ আৰু এই বছৰ 1 কোটি টকাৰ এটা ডাঙৰ ৰভা ঘৰ বনাই দিয়াৰ কাৰণে আধাৰশিলা স্থাপন হ'ল আৰু ইয়াৰ লগতে ইয়াত ডংবান কমিটিকো 1 কোটি দিয়া হৈছিলে এইটোও চেংচন হৈছে ডংবান কমিটি অফিচ নিৰ্মাণৰ কাৰণেও আধাৰশিলা সোনকালে স্থাপন হ'ব কামো আৰম্ভ হ'ব বাগানপাৰা যিটো আমাৰ বাক্সা কলেজ আছে তাতো 1 কোটি টকা দিয়া হৈছিলে তাৰো আজি এক দুদিনত আধাৰশিলা স্থাপন হ'ব কাম আৰম্ভ হ'ব সুবনকাটা হাইস্কুলকো দিয়া হৈছে এই অঞ্চলত লাহেকৈ বিটিআৰত শান্তি অহাৰ পিছত ইয়াত খোৱা পানীৰ ব্যৱস্থা স্কুলবিলাক নিৰ্মাণ কৰা বিভিন্ন কাম কাজ আৰম্ভ হৈছে উত্তৰ অঞ্চলত বহুতখিনি ৰাস্তা বনোৱা হৈছে আজিও বাগানপাৰা সমষ্টিত 3 কিলোমিটাৰৰ এটা ৰাস্তাৰ আধাৰশিলা কৰা হৈছে আৰু এই অঞ্চল সংযোজন কৰিবৰ কাৰণে আসাম মালাৰো ৰাস্তা আহি আছে বহুতখিনি কাম কাজ উত্তৰ অঞ্চলত হৈ আছে দশকৰ পৰা দশক ধৰি উত্তৰ অঞ্চলৰ ৰাইজে বঞ্চিত হৈ আছিলে তেখেতসকলৰ ক্ষোভ আছিল দুখ আছিল আজি আমাৰ চৰকাৰ অহাৰ পিছত উত্তৰ অঞ্চলত যিমানখিনি সমস্যা আছে এইটো সমাধান কৰাৰ কাৰণে আমি কাম কৰি আছোঁ दिनै 25 नं बागानपारा जि बियाब बे 25 नं बागानपारा बियाबाव जोङो 16 कौटि रांनि बेवहाय मोन 12टा जिखिनि आसनि बे आसनिफोरखौ दिनै बेखेवनायनि जि हाबाफारि सानसेमानि हाबाफारि बेखौ लानाय जादों आरो बेवहाय गिबि हाबाफारियाव जोंनि बिटिआरनि गाहाय बिथां प्रमद बरुवा बाहागो लादों आरो नैथि जे बेखेवनाय हाबाफारि बेवहायबो बिथाङा बाहागो लादों आरो बाकी जिखिनि बेखेवनाय हाबाफारिफोर दङ बे बेखेवनाय हाबाफारिफोराबो बेबो जालांबाय थागोन दिनै नुनो मोनदों बेवहाय माने जिखिनि माने इनफ्रास्ट्राक्चारेल डेभेलपमेन्टजों लोगोसे जि माने हिउमेन रिसोर्स डेभेलपमेन्ट बे हिउमेन रिसोर्स डेभेलपमेन्टनि जिखिनि आसनि बे आसनिखौबो बेवहाय दिनै बेखेवनाय जि मोनसे हाबाफारि बे हाबाफारिखौ बेवहाय लानाय जादों मानो होननानै बुङोब्ला दिनै बिटिआरआ मोनसे आसनि थिक खालामदों दे नलेज सेन्टार बे नलेज सेन्टारनि गेजेरजों जायगानि जिखिनि सुबुंफोर भिसिडिसि लेभेलाव बे सुबुंफोरखौ बुहुमजों मोनसे खाथिसिन जि मोनसे फोनांजाबनाय बे फोनांजाबनायखौ खालामनो थाखाय जि मोनसे उद्देश्य लानानै थांखि लानानै बिटिआर सरकारा जिखिनि आसनि बेखौ लादों आरो दिनै बेवहाय जि नलेज सेन्टार बे नलेज सेन्टारनिबो दिनै बेवहाय माने अन्थाइ खुन्थिया गायनाय जादों बेवहाय लामानि अन्थाइ खुन्थिया गायनाय जादों बेवहाय फरायसालि बिल्डिंनि अन्थाइ खुन्थिया गायनाय जागोन बेवहाय धोरोमारि गौतमनि अन्थाइ खुन्थिया गायनाय जागोन बेवहाय माने मा होननानै बुंदों बेवहाय जि माने अडिटोरियाम बे अडिटोरियामनि खुन्थिया गायनाय जादों दा बिदिनो गासै मोन 12टा जि अन्थाइ खुन्थिया गायनाय मोन 12टा जौगालु जि हाबाफारि बे हाबाफारिनि जि अन्थाइ खुन्थिया गायनाय बे अन्थाइ खुन्थिया गायनाया बेहाय 25 नं बियाबाव 25 नं बिटिसि बियाबाव बेयो जादों आरो बेवहाय गासै 16 कौटि रांनि जि मोनसे अनजिमा बे अनजिमा दिनै 2023 आरो 2024 मायथाइनि जि फाइनेन्सियेल इयार बे फाइनेन्सियेल इयारनि गेजेराव बेयो मावफुंजागोन आरो अलरेडि बेयो मावफुंनायनि जि मोनसे हाबाफारि बेयो अलरेडि जाखाजोब्बाय बे जाहैबाय मा बेरेखा दोलोआ बिथांमोननि जि मोनसे नायनाय बे नायनाया सानफ्रोमबो मोनसे नेगेटिभै नायबाय थायो आं मोनसे बाथ्रा बुंनो नागिरदों दे जाय मानसिया गोसोम ससमाखौ गाननानै नायबाय थायो बे सानफ्रोमबो गोसोमानो नुगोन आरो जेब्ला जोङो गोजों ससमा गाननानै नायगोन अब्ला जोङो गोजोंखौनो नुयो दा बेनिखायनो बेरेखा हानजाया सानफ्रोमबो बेरेखा खालामनांगौनि मुङाव बिथांमोना बेखौ बेरेखा खालामबाय थादों नाथाय बिथांमोननि बेरेखा हानजानि जि माने बेरेखा खालामनाय बे बेरेखा खालामनाया
बिथांमोना बेरेखा खालामनानै आत्मसन्तुष्टिबो माने गोसो गोजोनग्लायनायबो बिथांमोना लानो हायाखै मानोना बेवहाय जिखिनि जौगालु हाबाफारि जोंनि 25 नं बागानपारा बियाबल' नङा गासै माने बिटिआर ओनसोलाव बेनि जि मोनसे जौगालु हाबाफारि बे जौगालु हाबाफोरनि थाखाय माने जि हाबाफारि बे हाबाफारिफोरखौ लानाय जादों दा बैफोरखौ बिथांमोना नुनानै सहायनो हायाखै आरो बेखौ बेरेखा खालामनांगोननि नामाव बेरेखा खालामबाय थादों नाथाय बिथांमोना गोसो गोजोनग्लाय लानो हायाखै बे जौगाथायखौ नुनानै ना बेथ' जोबोद मोजां खौरां बे जेरैबायदिहै भारतनि बिसायख'थि आय'गा बिसायख'थि कमिसनारा जेरैबायदिहै माने जोंनियाव एसेम्बलि सेगमेन्टफोरखौ गोदानै दाफुंफिननाय जि हाबाफारि बे हाबाफारिनि गेजेरजों 25 नं बागानपारा बियाबनि सिङाव थानाय थामहिनबा धमधमा जौगाखां खोन्दोनि सिङाव थानाय जिखिनि गामि बे गामिफोरा तामुलपुर जि एसेम्बलि एलएसि बेजों दाजाब हैफेरजादों आरो बे हिसाबै नीतिगत भाबै जि नैबे ओनसोला तामुलपुर जिल्लाजों दाजाबनायनि मोनसे माबाखौ जोङो नुदोंमोन नाथाय नैबे रायजोनि जि नाजानाय आरो जोंनि बिटिआरनि गाहाय बिथां प्रमद बर'नि जिखिनि पदक्षेप लानांगौ जिखिनि इनिसियेटिभ लानांगौ जिखिनि माने खामानि मावनांगौ बे खामानि मावनायनि थाखाय नैबे ओनसोला जेरैबायदि गोदो बाक्सा जिल्लायाव दंमोन बे बाक्सा जिल्लाजोंनो थालांफिनदों आरो बाक्सा जिल्लाजोंनो थानानै उनाव खामानि मावनो हागोन आरो बेनि थाखाय आंबो नैबे ओनसोलनि बा नैबे 25 नं बियाबनि जि बागानपारा बियाबनि सासे थान्दै हिसाबै रायजोनि सासे थान्दै हिसाबै रायजोनि सासे सुबुं हिसाबै आंबो गोजोननायखौ फोरमायदों आरो बेवहाय जों गासै माने नैबे 25 नं बागानपारा बियाबनि धमधमा जौगाखां खोन्दोनि सिङाव गोग्लैनाय जिखिनि रायजो राजाफोर बिथां बिटिआरनि गाहाय प्रमद बर' बिथांखौ जों साबायखर होदों जों साबायखर बावदों आरो जोबोद गोजोननायजों बिथांखौ आरोबाव साबायखर बावदों